নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে সৰু এখন ভিডিঅ' লৈ আহিছোঁ। যিহেতুকে ইয়াত আপোনালোকে দেখা পাব পোৱালি কেনেকুৱা কি সাইজৰ আৰু ক'ত বিক্ৰী কৰিছে, গোটেইখিনি কথাটো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাই যাব। বন্ধুসকল, মেইন কথা হ'ল আমি গাহৰি ফাৰ্ম পোনপ্ৰথমতে সৰু মৰুকৈ কৰি ল'ব লাগে। তাত আমি কিছু কথা শিকি ল'ম আগত, তাৰপিছতে আমি লাহে লাহে ডাঙৰ কৰি লওঁ। ভাইটি এজনে আজি 1 বছৰ আগৰ পৰা তেখেতে দুটা হেমশ্বায়াৰ আৰু এটা ইয়ৰ্কশ্বায়াৰ বৰ ৰাখি কিনি ফাৰ্ম চলাই আছিলে। এতিয়া বৰ্তমান তেখেতে 23টা পোৱালি বিক্ৰী কৰিছে। এটা পোৱালি 5000কে বিক্ৰী কৰিছে। গোটেই 23টা পোৱালিৰ দাম হ'ল 1,15,000 টকাত বিক্ৰী কৰিলে। আৰু পোৱালিটো কেনে ধৰণৰ আছে আৰু কি দৰে সাইজটো কি দৰে আছে, গোটেইখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাই যাব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় চাই ল'ব। আৰু বলকচোন ভিডিঅ'টো চাই লওঁ কেনেদৰে পোৱালি কেনেকুৱা আছে।